নমস্কাৰ মোৰ নাম কৰুণা দাস হয় আপোনালোকে অহাৰ কাৰণে আমাৰ অনিপ প্ৰাক্তন অনিপ বসুমতাৰী তেখেতো আহিছে এই সেইদিনাখন মানে তীব্ৰ গতিত বানপানী আহি আমাৰ এই 63 নং চাপাগুৰি সমষ্টি অন্তৰ্গত দক্ষিণ দুবাগাঁও বানপানী আহি পেলাই একদম মানে গোটেই গাঁওখন ডুবি গ'ল আৰু লগতে বহুতো ঘৰ দুৱাৰ মানে ভাঙি গ'ল কেঁচা বেৰাবিলাক পাক্কাখিনি বাৰু আছে আৰু লগতে হাঁহ ছাগলী এনেকুৱা ক্ষতিগ্ৰস্ত হৈছে তথাপিতো এই গৰাখহনীয়াটো আজিৰ পৰা 15 বছৰ আগৰ পৰা হৈ আছে যেনিবা এইবাৰ এইবেলি জিঅ' বেগৰ এইটো পেষ্টিংটো কৰা হৈছিল কৰিলেও এইটো কামটো যেনেকুৱা হ'ব লাগিছিল এনেকুৱা নহ'লে এইটো যিটো তলৰ এই 3টা লাইন কলা বস্তা আছে এইটো চব মানে উটুৱাই লৈ গ'ল আৰু আমি এই বস্তাইটো কাম নকৰিল হৈ আমি ৰাইজৰ পইচা লৈ মানে এইটো এইফালে লব কাটিং কৰি দিয়া হৈছিল এইফালে আধা যাৰ কাৰণে কিছু মানে অলপ বাচিছোঁ নহ'লেতো চব পৰে একদম শেষ হৈ গ'ল হৈ গতিকে মই আগতেও উপায়ুক্ত মহোদয় আমাৰ বাক্সা জিলাৰ উপায়ুক্ত মহোদয় ইয়াৰে আগৰ ডিচি ছাৰজনক মই অৱগত কৰিছিলোঁ এতিয়া একজন বেলেগ আহিছে এওঁৰ লগত মই কোনো আলোচনা কৰা নাই বাৰু আৰু এই দক্ষিণ দুবাত যোৱাবেলিও ইমান বানপানী হৈছে কিবা গৰাখহনীয়া হৈছে এই মণ্ডল চাৰ্কল অফিচৰ মণ্ডল ছাৰ্ভেত আহিছে কিন্তু ইয়াতে কোনো একঘৰ মানে একো মানে নাপালে গতিকে এইটো খুব নিন্দনীয় আৰু এইটো যদি এইবেলিত যদি এনেকুৱা ক'ৰবাত মানে নদী নোহোৱা জেগাত টিংপাত ভাগাব কিবা ভাগিব তেতিয়াহ'লে এইটো তীব্ৰভাৱে গৰিহণা দিম আৰু ইয়াৰ একশ্যনটো মই নিজে ল'ম ঠিক আছে ধন্যবাদ।